ওয়েলকাম ব্যাক টু লার্নিং হাব। আজি আমি ক্লাস 8 অনুশীলনী 2.2 পেজ নম্বৰ 41 থকা প্ৰবলেম কিছুমান সলভ কৰিম। অলৰেডি আমি 2.1 গোটেইবোৰ প্ৰবলেম সলভ কৰিছো। যদি ভিডিও চোৱা ডেসক্ৰিপশনত লিংক আছে, গৈ চাই লবা। ইয়াত আমি 2.1 এক নম্বৰ প্ৰশ্ন যদি চাও, লিখা আছে দুটা সংখ্যা 5:7 অনুপাতত আছে। ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম সংখ্যা দুটা উলিয়াব লাগে। যেতিয়া আমাক এনেকুৱা ধৰণৰ প্ৰশ্ন দিয়া থাকে, আমি নাজানো মানবিলাক, তেতিয়া আমি ধৰি ল'ম। আমি লিখিম ধৰা হল। আমাক সংখ্যা দুটাৰ অনুপাত দিয়া আছে 5:7। আমি যদি চাও অনুপাতটোলৈ লক্ষ্য কৰো, তেতিয়াহ'লে 5 সৰু আৰু 7 ডাঙৰ। তো এনেকুৱা ক্ষেত্ৰত আমি গম পাব লাগিব, তাৰ মানে ডাঙৰ সংখ্যাটোৰ ভ্যালু 7ৰ লগত থাকিব আৰু সৰু সংখ্যাটোৰ ভ্যালু 5ৰ লগত থাকিব। তো আমি ধৰতে লিখিম ধৰা হল সৰু সংখ্যাটো, যেটোকে 5 সৰু হয়, গতিকে আমি লিখিম 5x। x মানে যিকোনো এটা নাম্বাৰ যেটো আমি সলিউশন কৰিবলৈ ওলাম। আমি নাজানো x মানে কিমান হয়, গতিকে সৰু সংখ্যাটো হল 5x। ডাঙৰ সংখ্যাটো 7x, যেটোকে আমাক 5:7 অনুপাত দিয়া আছে, গতিকে আমি লিখিলো সৰু সংখ্যাটো 5x আৰু ডাঙৰ সংখ্যাটো আমি লিখিলো 7x। এতিয়া আমি প্ৰশ্নলৈকে যাওঁ। প্ৰশ্নত আমাক কৈছে যে ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম। তাৰ মানে সৰু সংখ্যাটো হৈছে 5x, মানে 5x নাম্বাৰটো, ডাঙৰ সংখ্যাটো হৈছে 7x। 7xতকৈ 12 কম। 12 কম মানে 12 বিয়োগ 7x যেটো নাম্বাৰ হ'ব, তাৰ পৰা আমি 12 যদি বিয়োগ কৰি দিওঁ, বিয়োগ কৰি দিলে 5x নাম্বাৰটো পাম। এতিয়া প্ৰথমতে আমি এইটো সমাধান কৰি লওঁ। আমি 7x যদি ইফালে লৈ আহোঁ, বিয়োগ হ'ব, ইয়াতে -12 থাকিব। বিয়োগ কৰি ইয়াতে আমি -2x পাম, ইয়াতে -12। দুয়োফালৰ মাইনাছ কাটি দিলোঁ। x = 2 ইফালে আহিলে হৰণ হ'ব। 2 6 গুণ 12। তাৰমানে আমি xৰ ভ্যালু কিমান পালোঁ 6। আমি যেতিয়া xৰ ভ্যালু পালোঁ, এতিয়া আমি xৰ ঠাইত xৰ ভ্যালু বহাই দিলে আমি সংখ্যাবিলাক পাই যাম। ইয়াতেকে সৰু সংখ্যাটো 5 পূৰণ 6x মানে আমি 6 পালোঁ। 5 6 গুণ 30। ডাঙৰ সংখ্যাটো আছিলে 7 × 6, 6 7 গুণ 42, 42। তো আমি ডাঙৰ সংখ্যাটো পালোঁ 42, সৰু সংখ্যাটো পালোঁ 30। আমি যদি বিয়োগ কৰি চাওঁ, 42ৰ পৰা আমি 30 বিয়োগ কৰিলে 12 পাম, অৰ্থাৎ আমি 12 বিয়োগ কৰি দিলে 30 পাই যাম। এইটো হৈ যাব সলিউশন। 2 নম্বৰ প্ৰশ্নলৈকে আহিছোঁ। 2 নম্বৰ প্ৰশ্ন আছে তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 48। সংখ্যা কেইটা উলিয়াবা। আমাক তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল দিয়া আছে। যুগ্ম সংখ্যা কোনবিলাক? যিবিলাক সংখ্যা জোড়া সংখ্যা 2 4 6 এনেকুৱা যিবিলাক জোড়া সংখ্যা হয়, এইবিলাক হ'ল যুগ্ম সংখ্যা, যিবিলাকক আমি জোড়া জোড়া হিচাপে ভাগ কৰিব পাৰোঁ। এতিয়া আমাক কৈছে তিনিটা এনেকুৱা যুগ্ম সংখ্যাৰ যোগফল 48। কোনকেইটা যুগ্ম সংখ্যা আমিতো নাজানো, 2 হয় নে 4 হয় নে 6 হয়। তো আমি ইয়াতো ধৰি ল'ব লাগিব। ধৰা হ'ল তিনিটা ক্ৰমিক যুগ্ম সংখ্যা বুলি কৈছে, তো আমি লিখিম ক্ৰমিক যুগ্ম সংখ্যা তিনিটা, যেটোকে আমাক তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ কথা কৈছে। আমি প্ৰথম সংখ্যাটো লিখিম x, কাৰণ আমি মান যোগ নাজানো, আমি তাতে x ধৰিব লাগিব। xৰ ঠাইত কোনোবা y ধৰিব পাৰে, a ধৰিব পাৰে। মুঠতে এনেকুৱা ধৰণৰ এটা ইকুৱেশ্যন বনাই ল'বৰ কাৰণে আমি যিকোনো এটা চলক ধৰি ল'ব লাগিব। আমি ধৰিছোঁ x। তো আমি নেক্সট যিটো যুগ্ম সংখ্যা পাম, তেতিয়াহ'লে ধৰি লৈছোঁ নেক্সট যুগ্ম সংখ্যাটো x + 2। তাৰমানে xৰ লগত 2 যোগ কৰিলে আমি তাৰ পিছৰ যুগ্ম সংখ্যাটো পাম। এতিয়া 2ৰ পিছত কিমান আছে যুগ্ম সংখ্যা 4, তো তাৰ পিছৰ যুগ্ম সংখ্যাটো হ'ব x + 4। এতিয়া আমি ধৰি লৈছোঁ ক্ৰমিক এইটো যুগ্ম সংখ্যা তিনিটা x + 2 আৰু x + 4। এতিয়া আমি প্ৰশ্নলৈকে আহোঁ। প্ৰশ্নত কৈছে এই তিনিওটা যুগ্ম সংখ্যাৰ যোগফল 48 বুলি কৈছে। তো আমি লিখিম x + 2 + x + 4। এই তিনিওটা যুগ্ম সংখ্যাৰ যোগফল 48। তো আমি চাওঁ যোগ কৰি পেলাই x + x 2x আৰু x 3x। 2 আৰু 4 যোগ কৰিলে 6 = 48। 3x 6ক এইফালে আনিলে বিয়োগ হ'ব। 3x বিয়োগ কৰিলে পাম 42। 3 এইফালে আহিলে হৰণ হৈ যাব, আমি কাটিব পাৰোঁ। 3 × 3 3 4 × 12 14। তাৰমানে আমি প্ৰথম যিটো নাম্বাৰ পালোঁ, xৰ ভ্যালু পালোঁ 14। আমাৰ যুগ্ম সংখ্যা কেইটা কিমান আছিলে, xৰ পৰা ষ্টাৰ্ট হৈছিলে। তো আমি লিখিম এতেকে যুগ্ম সংখ্যা তিনিটা। প্ৰথমতে আছিলে আমাৰ x, গতিকে 14। তাৰপিছত আমাৰ যিটোকে x + 2 আছিলে, তাৰমানে 14 + 2 কৰিলে কিমান হ'ব 16। তাৰপিছত আছিলে আমাৰ x + 4, আমি 14ৰ লগত যদি 4 যোগ কৰি দিওঁ কিমান হ'ব 18। এতিয়া গোটেইকেইটা যুগ্ম সংখ্যা আমি 14ৰ যুগ্ম সংখ্যা পাইছোঁ, 16ৰ যুগ্ম সংখ্যা, 18ৰ যুগ্ম সংখ্যা। আমি যদি যোগ কৰি চাওঁ প্ৰমাণ কৰিবৰ কাৰণে আমি 48 পাম। 6 4 10 8 18 1 2 3 আৰু 1 4 48। তো এইটো হৈ যাব ইয়াৰ সলিউশন। নম্বৰ 3 প্ৰশ্ন যদি চাওঁ, ইয়াতে লিখা আছে যদি 17,500 টকা তিনিজন মানুহক 1:2:4 অনুপাতত ভগাই দিয়া হয়, প্ৰত্যেকে কিমান টকাকৈ পালে। এটা এমাউণ্ট দিছে আমাক, টকাৰ এমাউণ্টটো হৈছে 17,500
500 টকা এইটো আমাক ভাগ কৰি দিব লাগে অনুপাতবিলাক কৈছে 1:2:4 1:2:4 অনুপাতত আমি যদি ভাগ কৰি দিওঁ তিনিজন মানুহৰ মাজত তেতিয়াহ'লে প্ৰত্যেকে কিমানকৈ টকা পাব আমাক উলিয়াব লাগে এতিয়া যেহেতু আমি নাজানো আমি কৰিম কি ধৰি ল'ম ধৰা হ'ল তিনিজনৰ ভাগৰ পৰিমাণ এতিয়া কি বুলি ধৰিম প্ৰথমতে যেটো 1 আছে গতিকে লিখিম x অৰ্থাৎ 1x 1 লিখা নিলিখাৰ কথা তাৰ পিছৰ ভাগটো হ'ব 2x তাৰ পিছৰ ভাগটো হ'ব 4x তাৰ মানে প্ৰত্যেকই কোনোবাই x পাব আৰু কোনোবাই x ৰ 2 গুণ পাব কোনোবাই x ৰ 4 গুণ পাব এতিয়া আমি x ৰ মান উলিয়াবৰ কাৰণে আহিম প্ৰশ্নলৈকে প্ৰশ্ন মতে আমাক কৈছে যে সমানে যেহেতুকে ভাগ কৰি দিয়া হয় গতিকে আমি প্ৰথমতে আগতে এভাৰেজটো উলিয়াই লওঁ আমি x ৰ মান উলিয়াই লওঁ সমানে ভাগ কৰা মানে কি তিনিজনৰ মাজত যেটো ভাগ হ'ব সেই ভাগকেইটা যদি আমি যোগ কৰোঁ আলটিমেটলি আমাৰ মূল টকাৰ পৰিমাণ উলিয়াব পাৰিম তো তিনিজনৰ ভাগ আমি যেটোকে ধৰিছো x আৰু একজনৰ ভাগ হৈছে 2x আৰু একজনৰ ভাগ হৈছে 4x এই তিনিজনৰ এইখিনি হৈছে টকা এই টকাখিনিৰ আসল পৰিমাণ হৈছে 17,500 এটা আমি যোগ কৰোঁ 2 6 একে 7 7x = 1700 আৰু 17,500 এতিয়া আমি x ৰ ভ্যালু উলিয়াব পাৰোঁ 7 এফালে আহিলে হৰণ হ'ব আমি কাটিব পাৰোঁ 7 5 গুণ 35 00 অৰ্থাৎ আমি x ৰ ভ্যালু পালোঁ 2500 এতিয়া আমি ভাগকেইটা উলিয়াব পাৰোঁ এতেকে প্ৰথম জনৰ ভাগ কিমান আছিল x সমান কিমান পালোঁ 2500 দ্বিতীয় জনৰ ভাগ কিমান হ'ব দ্বিতীয় জনৰ ভাগ আছিল 2x তো 2 ৰ লগত 2500 পূৰণ কৰি দিলে 5000 টকা আৰু তৃতীয় জনৰ ভাগ কিমান হ'ব যেটোকে 4x আছিলে গতিকে 4 * 2500 তো 4 25 গুণ 100 10000 টকা তো 10000 15000 17000 500 হৈ গ'ল তো এইটো হৈ যাব ইয়াৰে সলিউশন নম্বৰ 4 কোৱেশ্চনত দি আছে এখন আয়তাকাৰ খেলপথাৰৰ পৰিসীমা 280 মিটাৰ দিশ প্ৰস্থ দুগুণতকৈ 2 মিটাৰ বেছি দিশ প্ৰস্থ উলিয়াব লাগে আমি এটো নাজানো আমাক এটা অকল পৰিসীমা দি আছে 280 এতিয়া আমি প্ৰশ্নৰ ধৰণ অনুযায়ী প্ৰথমতে ধৰি ল'ম ধৰা হ'ল আমাক কৈছে যে দিশ প্ৰস্থৰ 2 গুণতকৈ 2 মিটাৰ বেছি তানে আমি প্ৰথমতে প্ৰস্থ ধৰি ল'ম ধৰা হ'ল প্ৰস্থ = x মিটাৰ এটাকে দিশ কিমান হ'ব দিশ প্ৰস্থৰ 2 গুণতকৈ 2 মিটাৰ বেছি বুলি কৈছে 2 গুণ মানে কি 2x বেছি মানে কিমান যোগ তানে 2x + 2 এইখিনি হৈছে আমাৰ দিশ এতিয়া আমি প্ৰশ্নমতে আমাক কৈছে আয়তাকাৰ খেলপথাৰৰ পৰিসীমা দি আছে আয়তৰ পৰিসীমা সমান কি সূত্ৰ হয় আয়তৰ পৰিসীমাৰ সূত্ৰ এগেন আমি মনত কৰিব লাগিব আয়তৰ পৰিসীমা মানে 2 পূৰণ l + b তানে 2 * দিশ পূৰণ প্ৰস্থ তাৰ মানে ইয়াতে দিশ মানে হৈছে 2x + 2 প্ৰস্থ মানে হৈছে x 2 * l + b আমাক পৰিসীমা কিমান দি আছে 280 এতিয়া 2 ইয়াতে ভিতৰখিনি যদি যোগ কৰোঁ তেতিয়া হলে 3x + 2 ইয়াতে হ'ব 280 পূৰণ কৰিলে 3 2 গুণ 6x 2 2 গুণ 4 = 280 4 ইফালে আহিলে বিয়োগ হৈ যাব 280 - 4 6x = বিয়োগ কৰিলে 10 6 এটা 6 ইফালে আহিলে হৰণ হ'ব আমি 6 কাটিব পাৰোঁ 6 4 গুণ 24 36 6 6 গুণ 36 অৰ্থাৎ আমি x ৰ ভ্যালু কিমান পালোঁ 46 এতিয়া আমাক প্ৰস্থ আৰু দিশ উলিয়াব দিছিল আমি লিখিম এতেকে প্ৰস্থ সমান x মানে আমি পালোঁ কিমান 46 মিটাৰ দিশ সমান আমি দিশ মানে ধৰিছিলোঁ কিমান 2x + 2 আমি x মানে পালোঁ 46 6 2 12 4 2 8 9 94 মিটাৰ এইটো হৈ যাব ইয়াৰ সলিউশন কোৱেশ্চন নম্বৰ 5 লৈকে আহিছো 5 নম্বৰ কোৱেশ্চনত আছে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ একক স্থানৰ অংকটো 5 সংখ্যাটো অংক দুটা যোগফলৰ 5 গুণ হলে সংখ্যাটো নিৰ্ণয় কৰা আমাক দুটা অংক বিশিষ্ট সংখ্যা এটাৰ বিষয়ে কৈছে আৰু একক স্থানৰ অংকটো দিয়া আছে আমি সংখ্যাটো নিৰ্ণয় কৰিব লাগে আমি প্ৰথমে ধৰি ল'ম ধৰা হ'ল আমাক একক স্থানৰ সংখ্যা দিয়া আছে আমি দশকৰ স্থানৰ অংকটো লিখিম ধৰা হ'ল দশকৰ স্থানৰ অংকটো x আমি দশকৰ স্থানৰ অংকটো কিয় ধৰিলো কাৰণ দুটা অংক বিশিষ্ট সংখ্যা তাৰ মানে ইয়াতে দুটা অংক থাকিব তাৰমানে x আৰু x আমি সাপোজ ধৰি ললো নাইবা আমি ধৰি ললো x আৰু y এটা সংখ্যা ইয়াতে আমাক y মানে সাপোজ 5 দি আছে আমি x মানে কোন উলিয়াব লাগিব তেতিয়া হলে গোটেই সংখ্যাটো আমি উলিয়াব পাৰিম এতিয়া দশকৰ স্থানৰ অংকটো সেইকাৰণে আমি ধৰি ললো
এতিয়া যদি চোৱা একক দশক, একক মানে কিমান 1, দশক মানে কিমান 10, একক দশক 100 হ'লে শতক, 1, 10, 100, একক দশক শতক, এনেকৈ আমি পঢ়িছোঁ অলৰেডি। এইটো বস্তু এগেইন ইয়াতে লাগিব। চোৱা এতিয়া আমি দশকৰ স্থানৰ অংকটো লিখিলোঁ 5, আমি সংখ্যাটো লিখোঁ। এতেকে এই প্ৰশ্নমতেই সংখ্যাটো কি হ'ব পাৰে, এতেকে সংখ্যাটো যিহেতুকে আমাক এককৰ স্থানৰ সংখ্যা দিয়া আছে কিমান 5 দিয়া আছে। এতিয়া ছাপ'জ এটা সংখ্যা হ'ল ধৰি লৈছোঁ 15, 15 এটা দুটা অংক বিশিষ্ট সংখ্যা। তো 15 কেনেকৈ আমি পাওঁ, আমি 10ৰ লগত যদি 5 যোগ কৰোঁ তেনেকৈ 15 পাওঁ। তো আমি এনেকৈ যিকোনো নাম্বাৰ দুটা অংক বিশিষ্ট সংখ্যা আমি ভাঙি পেলাই লিখিব পাৰোঁ। তো এই ক্ষেত্ৰত আমি যদি চাওঁ, আমি এক্স দশকৰ স্থানৰ সংখ্যা আৰু এককৰ স্থানৰ সংখ্যাটো আমাক 5 বুলি কৈছে। দশক মানে কিমান 10, তো ইয়াতে এটা আমি 10 লিখিব লাগিব। কিয় 10 লিখিলোঁ, কাৰণ একক মানে 1, 5 × 1, দশক মানে 10 × যিটো নাম্বাৰ থাকে, আমাৰ নাম্বাৰটো হৈছে এক্স। তো 10x + 5। এতিয়া প্ৰশ্নলৈকে আহোঁ। প্ৰশ্নমতে আমাক কৈছে সংখ্যাটো অংক দুটা যোগফলৰ 5 গুণ। সংখ্যাটো মানে কিমান 10x + 5, অংক দুটা মানে কিমান, এটা হৈছে x আৰু আমাক এককৰ স্থানৰ অংক দিয়া আছিলে 5, ইয়াৰ 5 গুণ বুলি কৈছে, তাৰমানে ইয়াক 5 দি পূৰণ কৰিব লাগিব। তেনেহ'লে 10x + 5 = 5x + 5 5 গুণ 25। 10x 5x ইফালে আহিলে বিয়োগ হ'ব 25, 5 ইফালে গ'লে বিয়োগ হ'ব। বিয়োগ কৰিলে পাম 5x, ইয়াতে পাম 20। x = 5 ইফালে আহিলে হৰণ হ'ব 5 4 গুণ 20। xৰ মান আমি কিমান পালোঁ 4। এতেকে নিৰ্ণয় সংখ্যাটো আমাৰ কিমান আছিলে 10x + 5 = x মানে পালোঁ আমি 4 + 5 = 4 × 10 40, 40 আৰু 5 আমি যদি যোগ কৰোঁ তেতিয়াহ'লে কিমান হ'ব 45। এইটো হৈ যাব আমাৰ উত্তৰ। এইটো ভিডিঅ'ত আমি নাম্বাৰ 1ৰ পৰা নাম্বাৰ 5 লৈকে প্ৰব্লেমকেইটা সলভ কৰিলোঁ। যিহেতুকে অনুশীলনীটো দীঘলীয়া হয়, একেটা ভিডিঅ'ত আমি গোটেইকেইটা প্ৰব্লেম সলভ কৰিলে বহুত দীঘলীয়া হ'ব। নেক্সট ভিডিঅ'ত আমি 6 নম্বৰৰ পৰা প্ৰব্লেমবিলাক সলভ কৰিম। গতিকে চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই কৰি লোৱা, তেতিয়াহ'লে নেক্সট ভিডিঅ' সকলোতকৈ আগতে পাবা। ভিডিঅ' কেনেকুৱা পালা লাইক কমেণ্ট কৰি পেলাই জনাবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। থেংক ইউ।